মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 12 ফৰ এডুকেশ্যনৰ চেপ্টাৰ 3। তোমালোকৰ চেপ্টাৰ 3 টোৰ নাম হৈছে শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। ছাত্ৰ-ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকৰ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহৰ পাৰ্ট A, পাৰ্ট B, পাৰ্ট C ভিডিঅ'সমূহ আপলোড কৰিছো। লগতে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ভিডিঅ' আপলোড কৰিছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। লগতে যাৰ যাৰ পোল সায়েন্স আছে তেওঁলোকেও মোৰ চেনেলত গৈ প্লেলিষ্টত পোল সায়েন্সৰ ভিডিঅ'সমূহ চাব পাৰিবা। গোটেই কিতাপখনৰে ভিডিঅ'বোৰ মই দি দিছো। ইতিমধ্যে কমপ্লিট হৈছে পোল সায়েন্সটো। যাৰ যাৰ পোল সায়েন্স আছে তেওঁলোকে চাই ল'ব পাৰিবা প্লেলিষ্টত গৈ। আজি পাৰ্ট 3 মানে তোমালোকৰ চেপ্টাৰ 3 পাৰ্ট D টো আলোচনা কৰো আহা। পাৰ্ট D কুৱেশ্যন এনসাৰ সমূহ হৈছে 1. মূল্যবোধ কি? উত্তৰ: মূল্যবোধ শব্দটোৱে কোনো ব্যক্তি বা সমাজে গ্ৰহণ কৰা আদৰ্শক বুজায়। বিভিন্ন ক্ষেত্ৰত আমাৰ আচৰণক প্ৰভাৱিত কৰা সত্যতা, সাধুতা, ন্যায়, ত্যাগ, দেশপ্ৰেম, সহযোগিতা, সমতা ইত্যাদি প্ৰত্যেকেই একোটা মূল্যবোধ। সমাজৰ সুস্থিৰতা এই মূল্যবোধসমূহৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। এই মূল্যবোধসমূহে সামাজিক নিয়ন্ত্ৰণতো সহায় কৰে। আমাৰ ধৰ্ম, বিশ্বাস, নৈতিক মনোভাৱ, জীৱন দৰ্শন, ৰাজনৈতিক আদি সকলোবোৰে এখন সমাজৰ প্ৰচলিত মূল্যবোধৰ অংশ। অলপৰ্টৰ মতে মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য সম্পাদন কৰে। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? উত্তৰ: মূল্যবোধৰ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায়। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধ, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ: মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্যসমূহ হৈছে 1. মূল্যবোধৰ শিক্ষাত পৰিধি যথেষ্ট বহল। 2. মূল্যবোধৰ শিক্ষাই ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা, অভ্যাস আদিকে বুজায়। 3. মূল্যবোধৰ শিক্ষাই প্ৰত্যেক ব্যক্তিৰ ভাল হোৱাটো বিচাৰে। সমাজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে ই সহায়কাৰী। 4. পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰতো অৰিহণা যোগায়। এইবাৰ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰ: মূল্যবোধ অৱক্ষয় বৰ্তমান সমাজৰ এটা জ্বলন্ত সমস্যা। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি গলেও সমাজৰ এক বুজন অংশ লোকৰ দৈনন্দিন জীৱনৰ আচৰণ আৰু কাৰ্যসূচীত প্ৰয়োজনীয় মূল্যবোধৰ অভাৱ দেখা যায়। এই মূল্যবোধৰ অৱক্ষয় ৰোধ কৰি এখন সুস্থ সবল সমাজ গঢ় দিবৰ বাবে মূল্যবোধ শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আহি পৰিছে। এই মূল্যবোধৰ শিক্ষাই প্ৰচলিত মূল্যবোধসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে ব্যক্তিত্ব আভ্যন্তৰীণ গুণসমূহ বিকাশ কৰাটো সহায় কৰে। মূল্যবোধ শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল। 1. ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে। 3. শিশুক পৰিৱেশৰ লগত খাপ খোৱাত সহায় কৰে। 4. সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী। 5. জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে। 6. ই সাংস্কৃতিক মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত সহায়কাৰী। 7. অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী। এইবাৰ আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। মূল্যবোধ শিক্ষা বিদ্যালয়ত কেনেদৰে প্ৰদান কৰিব পাৰি? উত্তৰ: মূল্যবোধ অৱক্ষয়ে বৰ্তমান সমাজত এক প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে।
বৰ্তমান সমাজখন আন সকলো দিশতে আগবাঢ়ি গলেও সমাজৰ এক বৃহৎ সংখ্যক লোকৰ মাজত মূল্যবোধৰ অভাৱ দেখা পোৱা যায়। সেই মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ এক বিশেষ ভূমিকা থাকে। ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তলত দিয়া কাৰ্যসূচীসমূহ গ্ৰহণ কৰিব লাগে। 1. বিদ্যালয় আৰম্ভ হোৱাৰ আগতেই প্ৰতিদিনে সমবেত প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰিব লাগে আৰু সম্ভৱ হলে মূল্যবোধৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত বক্তৃতা ব্যৱস্থা কৰিব লাগে। 2. দেশ বা জাতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনত এক আস্থাৰ মনোভাৱ গঠন কৰিবৰ বাবে বিদ্যালয়ত জাতীয় উৎসৱ বা জাতীয় দিৱস আদি পালন কৰিব লাগে। 3. সুস্থ দেশ সুস্থ মনৰ আধাৰ। সেইবাবে বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ বাবে দেহে চৰ্চা আৰু খেলা ধূলা ব্যৱস্থা কৰিব লাগে। দেহ চৰ্চা নহয়, দেহ চৰ্চা আৰু খেলা ধূলাৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰ, বিভিন্ন সামাজিক মূল্যবোধসমূহ গঢ় দি তুলিবৰ বাবে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক দলগত কাম-কাজত উৎসাহিত কৰিব লাগে। 5 নম্বৰ, পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল চেপ্টাৰ 3 পাৰ্ট ডিৰ কুৱেশ্যন এনচাৰ। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে তোমালোকে ভিডিঅ'সমূহ কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা মোক জনাবলৈ কিন্তু নাপাহৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা মোক ফ'ল' কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।